जब आप वीडियोस बनाने के लिए बाहर आएंगे ना तो 2-4 पागल कुत्ते मिलेंगे जो भूकेंगे आपको। আজি মই এনেকুৱা এটা ল'ৰা কথা ক'বলৈ গৈ আছো যাৰ গাত সঁচাকৈ এটা অদ্ভুত বস্তু আছে, মানে আমাৰ ভাষাত ক'বলৈ গ'লে আমি গাত বান্দৰৰ মাংস থকা বুলি ক'ম। আৰু সি নিজকে টিকটকৰ বাবাজী বুলি ভাবে। সেইটো হ'ল আমাৰ একমাত্ৰ ওস্তাদ জেএছবি দাদা। তেন্তে আহক ৰাইজ, একো ছুটি আমি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। टिकटॉक का सबसे बड़ा सुपरस्टार मैं ही हूँ। কেলা কোনে নিজকে নিজে ছুপাৰষ্টাৰ বুলি কয় বে? কেলা মই জনামতে ছ'চিয়েল নেটৱৰ্কিং চাইটত ছুপাৰষ্টাৰবোৰৰ এটা ব্লু টিক থাকে, কিন্তু তোৰ তাতচোন মইতো দেখাই নাপালোঁ। আচ্ছা যিয়ে নহওক, এইখিনি কথা মই কাণত তোলা সোমাই কেনে মানি ল'লো যেনিবা, কিন্তু क्योंकि जो भाई मुझको लाइक को फॉलो करता है ना, तो मैं उनको लाइक को फॉलो बैक देता हूँ। अगर नहीं विश्वास है तो एक बार करके देखो। না 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 এইটোতো চিধা চিধি বেমানি কৰিছ বে কেলা তই। আৰু তই চাগে চুদুৰ ভাই এনেকে মিছা কথা কৈহে ফলোৱাৰ্ছবোৰ বনাইছ, বাকীনো তোৰ এই বাবাজীৰ ভাষণবোৰ কোনে শুনে? আৰু ইলেকশ্যনৰ সময়ত ৰাজনীতি খেলা নেতাবোৰেও চাগে ইমান মিছা কথা নকয় তোৰ দৰে মাক্কা। जिंदगी में पछतावा करना छोड़ दीजिए गाइस, ताकि कुछ ऐसा काम कीजिए जो भी लोग आपको छोड़ के जा रहा है ना वो एक दिन पछताए। কেলা তোৰ জিএফে তোক এৰি গৈছে, এতিয়া তই পস্তাবি নপস্তাবিটো তোৰ লগত কথা, আমাক আহি কেলে ক'ব লাগে বে? আৰু তোৰ এই বাবাজীৰ ভাষণবোৰ শুনিলে ন মোৰ মোবাইলটো ভাঙি দিয়া মন যায়। না না না, নতুন মোবাইল 10,000 টাকা লৈছে, পইচা বেকাৰ যাব। আৰু কেলেই নাযাব তোক এৰি, তোৰ চাগে মেইন মালটোৱে সৰু মাক্কা নাকা চাকা। सुनिए गाइस, ध्यान से देखिए, मैं आप लोगों को कुछ दिखाऊंगा। ओके, इसको अगर मैं प्रेस करता रहूँगा, अगर ये खाली है तो रिजल्ट आएगा कि না 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 না, ইয়াৰ হিচাপত পাৰফিউম শেষ হোৱাৰ পিছতো চাগে তাৰ পৰা সোণৰ টুকুৰা ওলাব বে কেলা। ভাই বনীসকল অনলাইন ভিখাৰী চাব খোজো নেকি? इस वीडियो में 6 मिलियन लाइक्स हो गया, ठीक है, लेकिन यार व्यूज़ 54 मिलियन। अरे यार 54 मिलियन लोगों ने देखा, ओनली 6 मिलियन लोगों ने लाइक किया, ऐसा क्यों यार? सभी लोग अगर लाइक करते আবে কেলা ইয়াৰ কথা কোৱাৰ ষ্টাইল চানা, অনলাইন ভিখাৰী বেই, আৰু ইয়াৰ হিচাপে তাক যোনে যোনে চাই সেই গোটেইবোৰে তাক লাইক কৰিব লাগে। मेरे साथ एक ट्वीट कर लो, मेरे साथ ट्वीट कर लो, ट्वीट कर लो। লাকে চিকে পকো। गाइस ये मेरा प्रोफाइल है, जो भी बोलूंगा खुद के एक्सपीरियंस से बोलूंगा। आपका दो प्रॉब्लम हो सकता है। पहला प्रॉब्लम, आपके पास फॉलोअर्स है, पहले व्यूज आता था अभी नहीं आ रहा है, और दूसरा प्रॉब्लम फॉलोअर्स भी नहीं और व्यूज बिल्कुल नहीं। कैसे वायरल होना है टिकटॉक पर आपको सीखना है। मैं नेक्स्ट वीडियो में पूरा डिटेल কেলা টিকটকে বনোৱাৰ সময়ত চাগে চাইনাতে আছিল, সেইকাৰণে গোটেইখিনি কথা জানে। আৰু ইয়াৰ কথাবোৰ শুনি মোৰ বাছত যে ঔষধ বিকিব আহে বেগ এখন লৈ সেইটোৰ কথা মনত পৰিল। কেলা তই একদম তাৰ দৰে ক'ব পাৰ, কিন্তু সেইটো কামে কৰিব পাৰ। এনেও তই ইয়াত ভিউজ লাইকছৰ কাৰণে ভিক্ষা খোজ, তাত ঔষধৰ কাৰণে খুজিবি। अरे रुको गाइस, रुकिए गाइस, सुनिए। কেলা কি অদ্ভুত মানুহ বেই, ক'ৰ পৰা আহিছে বেই? আৰু তোৰ এই দৌৰা দেখি ন এনেকুৱা লাগিছে যেন কৰবাৰ পৰা কিবা চুৰ কৰিহে পলাইছ নেকি? আৰু তোৰ এই চুলিখিনিত কেন আমাৰ ঘৰৰ ঝাৰুটোও বহুত গুণে ভাল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু ইয়াৰ ওপৰত যদি আপোনালোকৰ সঁচাই খং আছে তেন্তে ছাবস্ক্ৰাইব বটনটো সিয়াক বুলি ভাবি খুচি এটা মাৰি দিয়ক। দিয়ক সোনকালে দিয়ক। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচি